বন্ধুসকল, আপুনি যদি চেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ অৰ্থাৎ CRPF কাৰণে চাকৰি বিচাৰি আছে তেন্তে এই ভিডিঅ'টো শেষলৈ চাই থাকক। আজি মই আপোনালোকক দেখুৱাম যে মোবাইলৰ পৰা একদম সহজে কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে। সেয়ে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব। ফাৰ্ষ্টতে আপোনালোকে অফিচিয়েল ৱেবছাইটলৈ আহি যাব, যাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম। তাৰপিছত আপুনি স্ক্ৰল কৰি চাব যে কাৰেণ্ট অপেনিং বুলি এটা ছেকশ্যন আছে। তাত দেখিছে আপোনালোক কনষ্টেবল, টেকনিকেল, ট্ৰেডমেন আৰু পিয়নিয়াৰ বুলি আছে। চ' আপোনালোকে চিম্পলি এপ্লাই হেয়াৰ অপশ্যনটোত ক্লিক কৰি দিব। এপ্লাই হেয়াৰ অপশ্যনটো ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ আহিব, য'ত নেকি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। চ' ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আপোনালোকে নিজৰ নামটো দিব লাগিব এইখিনিত। তাৰপিছত আপোনালোকে ইমেইল ID দিব লাগিব, তাৰপিছত মোবাইল নম্বৰ দিব লাগিব, তাৰপিছত জেনেৰেল OTP ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ইমেইলত এটা আৰু মোবাইলত এটা OTP আহিব, সেইকেইটা বহাই লৈ কিনে আপোনালোকে কণ্টিনিউ ক্লিক কৰি দিব। ভেৰিফাই OTPত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব, য'ত নেকি আপোনালোকে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনখিনি চাই ল'ব পাৰিব। তাৰপিছত ক্ল'জ অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত হোম অপশ্যনত ক্লিক কৰিব। হোম অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে কাৰেণ্ট অপেনিং ছেকশ্যনটো তালৈ আহি যাব আৰু আপোনালোকে তাত দেখিছে এপ্লাই হিয়াৰ বুলি আছে আৰু এপ্লাই হিয়াৰ চিম্পলি ক্লিক কৰি দিব। এপ্লাইত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ য'ত নেকি আপোনালোকে নিজৰ পাৰ্চনেল ডিটেইলছখিনি দেখিব। চ' আপোনালোকে ফাৰ্ষ্ট নিজৰ নাম আৰু মোবাইল নম্বৰ, ইমেইল এড্ৰেছ যিবিলাক থাকিব, য'ত নেকি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে দিছিলে। তাৰপিছত আপোনালোকে আইডেণ্টি টাইপ কৰিছে, য'ত নেকি আপোনালোকে মোৰ হিচাপত দেখিছে যে মই পান কাৰ্ড দিছোঁ। চ' আপোনালোকে বেলেগ দিব পাৰিব, যেনেকৈ ধৰক আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ, পান কাৰ্ড আৰু ভোটাৰ কাৰ্ড যি আছে আপোনালোকে সেইটো দিব পাৰিব। তাৰপিছত আপোনালোকে পান কাৰ্ডৰ নম্বৰ দি দিছোঁ মই ইয়াত। চ' আপোনালোকে যে আধাৰ কাৰ্ডৰ নম্বৰ দিব, যদি ড্ৰাইভিং লাইচেঞ্চৰ নম্বৰ দিব। তাৰপিছত লাইচেঞ্চখনত বা কাৰ্ডখনত যিটো নাম আছে আপোনাৰ তাত সেইটো লিখিব লাগিব। নেক্সটত আপোনাৰ এডিশ্যনেল ইনফৰমেশ্যন আছে, চ' আপোনাৰ ডেট অফ বাৰ্থ দিব লাগিব। তাৰপিছত আপোনাৰ বয়সটো অট'মেটিকলি আহি যাব। আপোনাক নেশ্যনেলিটি সুধিছে, তাৰপিছত আপোনাৰ দেউতাৰ নাম সুধিছে, মাৰ নাম সুধিছে, আপোনাক সেইবিলাক দিব লাগিব। তাৰপিছত আপোনালোকৰ প্ৰমিনেণ্ট আইডেণ্টিফিকেশ্যন মাৰ্ক অন ইয়াৰ বডি, মানে আপোনাৰ যদি বডিত কিবা মাৰ্ক আছে তেনেকৈ দিব। তাৰপিছত আপোনাৰ জেণ্ডাৰ সুধিছে, তাৰপিছত আপোনাৰ মেৰিটেল ষ্টেটাছ সুধিছে, তাৰপিছত আপোনাৰ ডমিচিল সুধিছে। চ' বন্ধুসকল, মোৰ ডমিচিল চাৰ্টিফিকেট লাগিব, নাইবা PRC লাগিব, নহ'লে একো পষ্টতে এপ্লাই নহয়। নেক্সটত আপোনালোকক সুধিছে মাইগ্ৰেণ্ট মানে হয় নেকি বেলেগ ষ্টেটৰ পৰা বেলেগ ষ্টেটলৈ, যদি হয় য়েছ দিব, যদি নহয় ন' দিব। মই নহয় কাৰণে আছাম দি দিছোঁ। আৰু ডিষ্ট্ৰিক্টখন সুধিছে, ডিষ্ট্ৰিক্ট অফ অৰিজিন সেই ডিষ্ট্ৰিক্টটো দি দিব। তাৰপিছত আপোনাৰ ডমিচিয়েল চাৰ্টিফিকেটৰ নম্বৰটো লাগিব ইয়াত। চ' আপোনাৰ ডমিচিয়েল চাৰ্টিফিকেটৰ নম্বৰটো দি দিব। তাৰপিছত আপোনালোকৰ ধৰ্ম সুধিছে, ৰিলিজন, তাৰপিছত আপোনাৰ কাষ্ট সুধিছে। তাৰপিছত আপোনালোকৰ চাৰ্টিফিকেটৰ নম্বৰ মানে সুধিছে, মানে কাষ্ট চাৰ্টিফিকেটৰ নম্বৰ। তাৰপিছত কাষ্ট চাৰ্টিফিকেট ইছ্যু ডেট সুধিছে আৰু কোনখন ডিষ্ট্ৰিক্টৰ ইছ্যু কৰিছিলে সেইটো লিখিব লাগিব। তাৰপিছত আপোনাৰ কোনে মানে ইছ্যু কৰিছিলে, কোনখন মানে অথৰিটিৰ পৰা, সেইটো দিব লাগিব। তাৰপিছত কাষ্ট চাৰ্টিফিকেট ইছ্যু ডেটটো সুধিছে, চ' সেইটো দি দিব। তাৰপিছত আদাৰ ৰিজাৰ্ভেশ্যনত সুধিছে আপোনালোকৰ ডাইৰেক্ট এণ্ট্ৰি দিব, কাৰণ তাত আপোনালোকৰ এক্স চাৰ্ভিচমেন নহয় যিটো, ডাইৰেক্ট এণ্ট্ৰি লিখিব। তাৰপিছত আপোনালোকৰ এক্স চাৰ্ভিচমেন নহয়, ন' অট'মেটিক আহি যাব। চ' ক্ৰিমিনেল কেছেছ আছে যদি য়েছ দিব, যদি নাই ন' দিব। তাৰপিছত আপোনালোকৰ চিলড্ৰেন ভিক্টিম কিল 1984 যদি কিবা হয় তেন্তে য়েছ দিব, যদি নহয় ন' দিব। চ' এনি এচিভমেণ্ট যদি স্পৰ্টত আছে য়েছ দিব, যদি নাই ন' দিব। যদি কিবা স্পৰ্টছ চাৰ্টিফিকেট আছে, কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিব সেইটো দি দিব। আপোনালোকে চেক কৰিব পাৰে, বহুতবিলাক পষ্ট আছে। চ' মই ড্ৰাইভাৰ পষ্টৰ কাৰণে এপ্লাই কৰিম। চ' চিম্পলি মই ড্ৰাইভাৰত ক্লিক কৰি দিম। তাৰপিছত মই 7 নেক্সটত ক্লিক কৰি দিম। 7 নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ পাৰ্চনেল ডিটেইলছ ছাকচেছফুল হৈ যাব। তাৰপিছত আপোনাৰ এড্ৰেছ ডিটেইলছবিলাক আহি যাব। এড্ৰেছ ডিটেইলছত আপোনালোকে নিজৰ এড্ৰেছ দিব লাগিব। মই আপোনাক সেইখিনি ফিল আপ কৰি কিনে দেখুৱাই দিছোঁ। যদি আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰস্পণ্ডেণ্ট এড্ৰেছ একে হয় তেন্তে ছেম আপোনালোকে ইয়াত এটা টিক মাৰ্ক দিব লাগে, ছেম এজ পাৰ্মানেণ্ট এড্ৰেছ বুলি। তাত ক্লিক কৰিলে হৈ যাব। তাৰপিছত আপোনালোকে 7 নেক্সটত ক্লিক কৰিব লাগিব। চ' বন্ধুসকল, ফাৰ্ষ্টতে আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ লাইনত নিজৰ গাঁও আৰু পোষ্ট অফিচ আৰু PS দি ল'ব। তাৰপিছত আপোনাৰ পিনক'ডটো সুধিছে, তাৰপিছত আপোনাৰ ষ্টেট সুধিছে, তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট সুধিছে, তাৰপিছত আপোনাৰ পোষ্ট অফিচ সুধিছে, আপোনাৰ নিয়েৰেষ্ট পুলিচ ষ্টেচন সুধিছে, তাৰপিছত আকৌ ভিলেজ আৰু চিটি নেম সুধিছে। আপোনালোকে ভিলেজ নামো দিব পাৰে নাইবা চিটি নেমো দিব পাৰে। তাৰপিছত আপোনাৰ তহচিলৰ নাম সুধিছে আৰু তহচিলৰ নামটো দি দিব। তাৰপিছত আপোনাৰ চিম্পলি ছেম এজ পাৰ্মানেণ্ট এড্ৰেছত ক্লিক কৰি দিব। চ' গোটেইখিনি ডিটেইলছ আপোনাৰ ফিল আপ হৈ যাব অট'মেটিকলি। তাৰপিছত আপুনি 7 নেক্সটত ক্লিক কৰি দিব। 7 নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ কোৱালিফিকেশ্যনৰ অপশ্যনলৈ গুচি যাব, য'ত নেকি আপোনাৰ কোৱালিফিকেশ্যন টাইপটো দিব লাগিব আৰু আপোনালোকে গোটেইখিনি কেনেকৈ ফিল আপ কৰিব মই দেখুৱাই দিছোঁ। চ' বন্ধুসকল, নেক্সট ষ্টেপত মানে কোৱালিফিকেশ্যন ডিটেইলছখিনি। চ' আপোনাৰ কোৱালিফিকেশ্যন টাইপত ক্লাছ 10 যিটো হয় সেইটো চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনাৰ চাৰ্টিফিকেটৰ নম্বৰ দিব লাগিব আৰু কোনটো বয়সত পাছ কৰিছে সেইটো দিব লাগিব। তাৰপিছত ব'ৰ্ড, ইউনিভাৰ্চিটি, ষ্টেট, মানে আপোনালোকৰ ষ্টেট আছাম হয়তো, মোৰ অসম হয়তো অসম দিছোঁ। তাৰপিছত ষ্টেট ব'ৰ্ডৰ পৰা পাছ কৰিছে, চ' ষ্টেট ব'ৰ্ড দিছোঁ। চ' চিম্পলি আপোনালোকে তাৰপিছত এডিট কোৱালিফিকেশ্যন ক্লিক কৰি দিব। এডিট কোৱালিফিকেশ্যন ক্লিক কৰাৰ পিছত আপোনালোকে দেখুৱাইছোঁ নেক্সটত কি হ'ব। এডিট কোৱালিফিকেশ্যন ক্লিক কৰাৰ পিছত অকণমান টাইম লোডিং ল'ব, মোৰ ছেভিং দেখুৱাই আছে। চ' নেক্সটত আপোনাৰ কোৱালিফিকেশ্যন টাইপত আপোনালোক চিম্পলি আহি যাব ষ্টেট ব'ৰ্ড বা মানে কোৱালিফিকেশ্যনখিনি। চ' আপোনাৰ তাৰপিছত 7 নেক্সট ক্লিক কৰিব পাৰে যদি আপোনাৰ অনলি ক্লাছ 10 পাছ হয়। চ' মই ক্লাছ 12লৈ পাছ হয়, চ' মই ক্লাছ 12লৈ দিম।
সেই একেদৰে আপোনালোকে ক্লাছ 12 খিনি এডিট কৰি ল'ব এডিট কৰি লোৱাৰ পিছত আপোনালোকে সিম্পলি 7 নেক্সটত ক্লিক কৰি দিব 7 নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে এপ্লাই অপচনটো আহিব সো বন্ধুসকল আপোনালোকে এপ্লাই পোষ্টত ড্ৰাইভাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছে সো আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন ইয়েস বুলি মই ইয়েস লিখিছো তাৰপিছত ডিটেইলছত আপোনালোকে HSLC পাছ from SEBA 2024 হেতু মই হিমাচলত পাস কৰিছো সো মই তেনেকৈ লিখিছো সো আপোনালোকে বেলেগো লিখিব পাৰিব আৰু ড্ৰাইভিং লাইসেন্সৰ কাৰণে মই ইয়েস দিছো সো আপোনালোকে ড্ৰাইভিং লাইসেন্সটো কোনটো হিচাপত আছে সেইটো হিচাপত দি দিব সো তাৰপিছত আপোনালোকে 7 নেক্সটত ক্লিক কৰিব 7 নেক্সটত ক্লিক কৰাৰ পিছত সেভ ক্ৰাইটেৰিয়া সাকসেসফুল হৈ যাব তাৰপিছত আপোনালোকে সাৰ্টিফিকেট আৰু ডকুমেন্টছ আপলোড কৰিব আহিব তাৰপিছত আপোনালোকে ফটো আপলোড কৰিব লাগিব তাৰপিছত সিগনেচাৰ আপলোড কৰিব লাগিব তাৰপিছত আপোনালোকে কাষ্ট সাৰ্টিফিকেট আপলোড কৰিব লাগিব তাৰপিছত মেট্ৰিকৰ সাৰ্টিফিকেট আৰু আপোনালোকৰ 12ৰ সাৰ্টিফিকেট এপ্লাই আপলোড কৰিব লাগিব তাৰপিছত আপোনালোকে ক্লিক হেয়াৰত ক্লিক কৰিব লাগিব মানে আপোনালোকে টিক বক্সটোত ক্লিক কৰি কিনে 7 নেক্সটত ক্লিক কৰিব লাগিব 7 নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে হৈ যাব মই আপোনালোক এখিনি কৰি দেখুৱাই আছো বন্ধুসকল আপোনালোকে ডকুমেন্টছ বিলাক আপলোড কৰোঁতে চেক কৰি ল'ব যে ইয়াত থকা ডিটেইলছ খিনি য'ত নেকি আপোনালোকৰ ফটো 50 ৰ পৰা 100 KB হ'ব লাগিব আৰু সিগনেচাৰ 50 ৰ পৰা 100 KB হ'ব লাগিব আৰু বাকি আদাৰ সাৰ্টিফিকেট বিলাক আপোনালোকৰ সো 100 KB পৰা 500 KB লৈ হ'ব লাগিব সো সিম্পলি আপুনি টিক মাৰ্ক ক্লিক কৰিব তাৰপিছত 7 নেক্সটত ক্লিক কৰি দিব 7 নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সকলোবিলাক ডিটেইলছ আপলোড হৈ যাব বন্ধুসকল তাৰপিছত আপোনালোকৰ প্ৰিভিউ ইউৰ এপ্লিকেশ্যন বুলি আহি যাব য'ত নেকি আপোনালোকে সকলোবিলাক ডিটেইলছ দেখিব সো আপোনালোকে নিজৰ মোবাইল নম্বৰ নাম আৰু সকলোবিলাক থাকিব সো সিম্পলি আপোনালোকে তললৈ আহি যাব তলত আহি যোৱাৰ পিছত আপোনালোকে দেখিব যে প্লেস আৰু ডেট য'ত নেকি আজি মানে তাৰিখটো থাকিব আৰু আপোনালোকৰ স্থানটো লিখা থাকিব মানে আপোনালোকে নিজে লিখি দিব লাগিব তাৰপিছত আপোনালোকে নিজৰ চেণ্টাৰটো সিলেক্ট কৰিব যে মই অসম হোৱাৰ কাৰণে সো গুৱাহাটী চেণ্টাৰটো মই সিলেক্ট কৰিছো তাৰপিছত 4720 रुपीस আপোনালোকে পে কৰিব লাগিব মই ST কাষ্টৰ কাৰণে হয় সো আপোনালোকে সিম্পলি ইয়াত দেখিছে যে আই হিয়াৰ ডিক্লেয়াৰ বুলি তাত ক্লিক কৰিব তাৰপিছত আপোনালোকে পে নাও ক্লিক কৰি দিব পে নাও ক্লিক কৰাৰ পিছত আপোনালোকে পেমেন্টটো কৰিব লাগিব আৰু পেমেন্টটো কৰাৰ পিছত আপোনালোকৰ গোটেইখিনি কমপ্লিট হৈ যাব ইয়াত আপোনালোকৰ আহি গ'ল নেট বেংকিং তাৰপিছত কাৰ্ড তাৰপিছত UPI সো আপোনালোকে UPI ক্লিক কৰিব UPI ক্লিক কৰাৰ পিছত QR কোডটো জেনেৰেট আহিব সো QR কোডটো স্ক্যান কৰিব আৰু পেমেন্টটো কৰি দিব তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যনখন সাকসেসফুল হৈ যাব